পনিয়াই তৈয়াৰী কৰি দিয়া গামোচাখনকে ডিঙিত লৈ গাবলগীয়া হয়। তাতোতকৈ জানো দুখৰ কথা কিবা থাকিব পাৰে? আৰু সেইকাৰণে মই লিখিছিলো এনেকৈ, আইৰি তাঁতশাল ইতিহাস হ'ল এবেগে কাপোৰেই আতে, তাঁত বাতি কৰি দিশ পানী তৰি, আজি কাপোৰ বয়নো কোনে। আৰু কি কৰিছো আমি? অসমীয়া মাধ্যমত আমাৰ ল'ৰাক নপঢ়াওঁ, মাতৃভাষা নুফুটে মুখ, ইংৰাজীও নুফুটে মুখত, পাপা মামী বুলি মাতিলেহে ভাল পাওঁ, আই পিতাই নিশিকাওঁ লাজ। হেৰ অসমীয়া ইতিহাস পঢ়িয়াইছা, ভুল নুবুজিবি মোক, নিজৰ সংস্কৃতিক অমান্য নকৰিবি, কমাই দে পশ্চিমীয়া ভূল। আৰু বাংলাদেশী সোপা আছেই, চাৰিওফালে বাংলাদেশে চানি ধৰিছে অসমখনক। আৰু সেইকাৰণে মই গাইছো, লুইতখন ভৰিলে ভীষ্মে টেকাৰে, পাৰত ভৰিলে জাবৰ, পশ্চিমৰ বতাহজাক শুবলৈ বলিছে, তাৰ জানো ৰাখিছ খবৰ। লুইতখন ভৰিলে ভীষ্মে টেকাৰে, পাৰত ভৰিলে জাবৰ, পশ্চিমৰ বতাহজাক শুবলৈ বলিছে, তাৰ জানো ৰাখিছ খবৰ। হেৰ অসমীয়া দুৰ্গাদী পাবলিয়ে কঙালীক চেপিলে, নিউ ইয়েৰ আহি ভোগালীক নাখিলে, পশ্চিমৰ বতাহে ৰঙালীকো চেপিছে, অসমীয়া জাতি আমি কোন দিশে, অসমীয়া জাতি পাৰো কোন দিশে। লুইতখন ভৰিলে ভীষ্মে টেকাৰে, পাৰত ভৰিলে জাবৰ, পশ্চিমৰ বতাহজাক শুবলৈ বলিছে, তাৰ জানো ৰাখিছ খবৰ।